Hey guys, welcome to my YouTube channel. আজি আমাৰ গাঁও. Hello friends. আজি মানে ভিডিঅ'টো বনোৱা ইয়াৰ কাৰণ যে যোৱা ৰাতি মানে এবেলামানৰ পৰা বৰষুণটো দিছিলে। তাকে আৰু পথাৰত মানে গোটেই পানী ফুল হৈ গ'ল ন, সেইটো কাৰণে মানে ভিডিঅ'টোকে দেখাবলৈ আহিলোঁ আৰু যিহেতু মানুহে ইঘৰৰ পৰা আন এঘৰৰ গাঁৱলৈ বা ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ যাবলৈ অসুবিধাৰ কাৰণে ইয়াত সাঁকো দি লোৱা হৈছে। সেইকাৰণে মানে মানুহবোৰৰ অলপ পাৰ হৈ যাবৰ কাৰণে অলপ অসুবিধা হৈছে আৰু গাঁৱলীয়া ৰাস্তা সেইটো কাৰণে আৰু সাঁকো চাকো দি মানে মানুহবোৰে অলপ অসুবিধা হয় আৰু এইটো কাৰণে চাওক কেনেদৰে পানীবোৰ ঘূৰাই আছে। এইখনে মানে পথাৰৰ সমাজৰ এখন সৰু সুৰা সাঁকো, মানে এফালে যদি মানুহ পাৰ হৈ যায় সেইকাৰণে মানে এখন ইয়াত দিয়া হৈছে। তাকে আৰু গোটেই পথাৰবোৰ পানী ভৰপূৰ। মানে একদিন নহয়, যোৱাকালি ৰাতি 12টামান বজাৰ পৰা বৰষুণ দিছিলে একবেলামান। তেতিয়াৰ পৰা মানে পানী একেবাৰে পথাৰত ফুল হৈ পৰিলে। তাকে আৰু মই ইয়াত আঁঠুৱা পাতিব আহিছিলোঁ, মাছ পাম নেকি বুলি নাপালোঁ। কিন্তু এয়া আঁঠুৱা জাল বুলি কয় ইয়াত। মানে মই মাছ ধৰিম বুলি জালখন পাতিছিলোঁ, আঁঠুৱাখন। গতিকে যিহেতু মাছ ইমান নাই, মানে এইটো সোঁতত বেছি মাছ নালাগে, সেইটো কাৰণে নালাগিলে আৰু মই চাইছিলোঁ মানে এবাৰ। খেতিপথাৰ মানে এইফালে গোটেই ট্ৰেক্টৰে চহাই মানে পূৰা মাটি গেলাই থৈছিলে এতিয়া বৰষুণটো দি দিলে আৰু এতিয়া পানী নোসোমাবলগীয়া জেগাটো সোমাইছে বাৰু। এফালে ক'বলৈ গ'লে ভালে হৈছে, কিন্তু গোটেই চাওক না, গোটেই মানে পানীয়ে পানী। আমাৰ পুখুৰী ফিচাৰী মাছ মানে ইয়াত মেলি থৈ দিয়া আছে পোনা। তাকে আৰু এতিয়া 7-8 বছৰ নহয়, 7-8 মাহমান লাগিব আৰু ডাঙৰ হ'বলৈ। এইটো যিহেতু ধান দৰা খান্দিত মাছবোৰ ডাঙৰ হ'ব, তেতিয়া মানে পুখুৰীটো হেঁচি মানে মাছটো ধৰি পেলোৱা হয়। দুইটা মানে এইটো পাৰতো আছে, এইটো পাৰতো আছে। দুইটা পাৰতে ফিচাৰী মাছ মেলি থৈ দিয়া আছে। আৰু ক'বলৈ গ'লে মানে আমাৰ ইয়াৰ সৰু সুৰাকৈ নৈ ন এখন, মানে পূৰা মাছ পাবলৈ পূৰা মানে এইফালে চাওক দূৰত মানে গোটেই মানে ভেটা চেটা দি মেলি মানুহে অকল মাছ ধৰিবলৈ মানে আহে মানে। আৰু মানে পানীটো অলপমান শুকালে মানে গোটেই নৈখনত মানে মানুহে মানে ইমানে মাছ ওলায়। মানে দিনটো মানে ৰাতিপুৱাৰ পৰা মানে অকল কিছুমানে মাছ জাকৈ কল নহয় জাকৈ লৈ মেলি আঁঠুৱা বাই মেলি পূৰা মাছ ধৰিব আহে আৰু ৰাতিপুৱা নহওঁতেই মানে মাছ পোৱাত মানে আমাৰ ফালে মানে বহুত আৰু আপুনি যেনেকুৱা ধৰণৰ মাছ খাবলৈ বিচাৰে তেনেকুৱা ধৰণৰ আমাৰ ফালে মাছ পাবও পাৰে দেই বন্ধুসকল। আজি মানে ভিডিঅ'টো পানীৰ ওপৰতে বনোৱা হৈছে, বাৰিষাৰ ওপৰত। যিহেতু এদিন ৰাতি মানে আধা ঘণ্টামানৰ আগৰ পৰা মানে একবেলামান বৰষুণ দিওঁতেই এনেকুৱা সৃষ্টি হৈ পৰিছে আমাৰ গাঁৱত পানী। তাকে মানে দেখাব লৈছোঁ আপোনালোকক। এয়া চাওক, ঘৰত শোৱা আঁঠুৱা এখন পাতিছিলোঁ মাছ লাগিব নেকি বুলি। তাকে আৰু আঁঠুৱাখনত মাছ লাগিছে নাই লগা চাবলৈ গৈ আছোঁ। এতিয়া দেখাম মানে কিমান ডাঙৰ মাছ লাগিছে আপোনাক দেখাম আপোনালোকৰ আগত। আপোনালোকে চাব আৰু ৰাইজ। নেটখন চালোঁ, চাই মেলি মানে আঁঠুৱাখন চাই মেলি বহুত ডাঙৰ শাল মাছ এটা পালোঁ। চাব নেকি? হাতখন ওলাইছে নেকি? ইজ দিছ পিকচাৰ দেখিছে? ইয়াকে কয় শাল মাছ বুলি কয় আমাৰ ফালে। পালোঁ মানে 2 কেজি মানৰ ওচৰৰ হ'ব। এয়া মুখখন ইমান ডাঙৰ দেখিছে নাই?
কিবা পানী ওলাইছে বে কেনেকুৱা অদ্ভুত প্ৰাণী এইটো পানীখিনি কেনেকুৱা কিবা পাৰ হৈ নহয় বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ গতিকে ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব